গাইজ, আজি আমি আকৌ এটা আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে লগ পালোঁ। আজি আমি আমাৰ এওঁৰ বাগান কিছুমান দেখাব চেষ্টা কৰিম। তেওঁৰ আমি যে এওঁৰ আগৰ ভিডিঅ'টোত যে আমি কৈছিলোঁ যে এওঁৰ কিছুমান খেতি আছে, সেই খেতিবিলাক আমি দেখাব চেষ্টা কৰিম। ব'লক চাই থাকক কৰিছোন কি খেতি দেখায় নে কি কোৱা? দেখাব না নোখোৱা? দেখম চাই থাকো চাই থাকক। বাগানে বাগান কেইখনমান বাগান আছে নাই? 5খনমান আছে নেকি? বহুত বিচাৰিলো তোক, বিচাৰি পাৱাই নাই। এই ঢেঁকীৰ বাগান নেকি? বাগিচা এওঁৰ ইউনিক ষ্টাইল এটা খোজ কঢ়া এইগিলা বাগানে নেকি? এইখনে হৈছে সেইখন বাগান। এইখন বৃহৎ বাগান দেখোন, বিশাল বাগান। ইয়াত তুমি অকলে মেইনটেইন কৰা নেকি? মই অকলে। এটা কি কেতিয়াবা ঢেকীয়া ফুলে নেকি? ফুলে নে? ফুলে সেইটো মই বস্তুটো মই এইটো নানা বা বেলেগে লাগিলে লৈ যায় আৰু তাৰমানে ঢেকীয়া যেতিয়া ফুলেটো বেলেগে লৈ গুচি যায়। বেলেগে মই নানা নেনা কিয় নেনা? এইটো নিলি বোলে বহুত ডাঙৰ ধনী হৈ যায়। হয় নেকি? মইতো গম নাপাওঁ। এতিয়া আপোনালোকৰ কথা বিচাৰিলোঁ। এতিয়া বস্তুটো যে এইবাৰ যি বস্তু হয় এই বস্তুটো মই লৈ যাম। মই জানা নাছিলোঁ। এতিয়া আপোনালোকৰ কওঁতে গম পালোঁ, জানিলোঁ। এই ঢেকীয়া ঢেকীয়াৰ ফুলটো যি আছে, এই ফুলটো যদি লগত থাকে, ঘৰত থাকে, সি মাল হৈ যায়। মাল হয় নেকি? তই এতিয়া এই ঢেকীয়াৰ ফুললি কি কৰিবি আৰু লৈ যাম আৰু লৈ যাবি? কাকো নেদা? আমাকো নেদা? আপোনালোকৰ আহিলে বিচাৰি লাগি দিম, অলপ দিবি। আমাক এটা ফুল দিলে এটা দিবি, মোক এটা দিবি। হ'ল। আৰু কি বাগান আছে? বাগানখন ইয়াতে হৰেক ৰকমৰ ঢেকীয়াগিলাখনৰ নাম আছে নে নাই? নাম আছে নে নাই? নাম নাই নেকি? বি ঢেকীয়া সেই বি নহা ঢেকীয়া এতিয়া এনে কোনটো ঢেকীয়া চাপ্লাই কৰা ইয়াতে? চব ঢেকীয়া এইগিলা অৰিজিনেল মাল। এইগিলা অৰিজিনেল মাল। এইগিলা অৰিজিনেল মাল। এইগিলা অৰিজিনেল মাল। এইটো একদম অৰিজিনেল। এইটো অৰিজিনেল পিয়ৰ মাল আছে, সেউজীয়া মাল। হয়, আপোনালোকে চাই লওক। এই মালটো তাৰমানে অৰিজিনেল মাল। বাকী এইবিলাক ঢেকীয়া নাখায় নেকি? এইগিলাখান নাখায়? বুঢ়া হৈছে। আচ্ছা আচ্ছা। তুমি চাপ্লাই মানে এই মালটো চাপ্লাই দিয়া আৰু? সিদিনা টেম্পুত লৈ গৈছে, এক গাড়ী লৈ গৈছে। টেম্পুত এক গাড়ী লৈ গৈছে। এতিয়া বিজনেছ পিছে কেনে চলি আছে? এতিয়া বিজনেছ বৰ্তমান এতিয়া নাই। বৰ্তমান এতিয়া ঠাণ্ডা পৰিছে। বৰ্তমান এতিয়া খৰাৰ চিন পৰিব, তেতিয়া চিন ভাল হয়। আচ্ছা আচ্ছা। এইগিলা আকলাই মেইনটেইন কৰা? আকলাই মিডিয়াম কৰোঁ। কিবা ঔষধ মাৰবা লাগে নে? নালগে। আকৌ মাৰবা নালাগে? সাৰ নালাগে। এনেই হয়। তাৰমানে কি জানা না, এটা সাৰ মাৰিব নালাগে। কাৰণটো কি, এটা তাৰমানে ডাইৰেক্ট গৰুটো দেই, গৰুটো হাগলিয়া সেই সাৰ হৈ গেল। গৰু মুতলা সেই সাৰ আৰু নে কি? বৰ্তমান নহয়। এতিয়া বানপানী আহিলে এতিয়া মেকটাগিলা পৰি যায়, মেকটাগিলা পৰি শুকাই যায়, তেতিয়া সাৰ পা হয়। আচ্ছা, এর তো মানে বিরাট বুধিয়া কথা। সেইকাৰণে নদীৰ কাষত বসিব কৈছি বাগান, সেইকাৰণে নদীৰ কাষেদি কৰিছি বাগানখন। ই মাল টেলেণ্ট আছে। আৰু ক'ত বাগান আছে আৰু? আরে আগত আছে। ঠিক আছে, আগত আছে বলে আগত চাও আমি। আর তো আগে আগে আমি পিছে গেলে গেছি, আমি কাকো কোনোবা মারিব না। এগুলো বাগান চাওঁতে ধেমালি দিন লাগে। বহুত ডাঙৰ বাগান। বাগান মানে মিনিমাম 1.5-2 বিঘা মান আকলাই মেইনটেইন কৰি আছে। বাপৰে বাপ, অনলি ঢেকীয়াৰে ধেমালি বাগানে। এটাও আছে আকৌ চাহপাতৰ বাগানত কো একা ডাঙৰ। এই ইয়াৰ বাগানখন চাহপাতকৈ ডাঙৰ। ই মালটো ডেঞ্জাৰ মাল। ওরা তো এগুলাখান বস্তু তই নিজে চিঙে না বেলেগ চিঙবা দিয়া? মই নিজে চিঙো। তই নিজে চিঙা? নিজে ইনকাম কৰোঁ। ন বেলেগ চিঙাকে মানুহ ৰাখা নাই আৰু? না। আচ্ছা আচ্ছা, ঠিক আছে বাৰু। এই চাপ্লাই দিয়া নে না? দিয়ক। এইটো কি? এইটো সন্মানমণি আৰু বৰ্মনমণি। এইটো সন্মানমণি, বৰ্মনমণি কোনটো? এইটো বৰ্মনমণি। এইটো বৰ্মনমণি। সন্মানমণি, বৰ্মনমণি। এইটো কি কাম কৰে? এইটো বস্তু ভিতৰত হ'লে শক্তিমান বস্তু। এইটো চাটনি খালি আপোনালোকে এই চাটনিটো খালি বিৰাট ভাল হয়। এইটো বিৰাট শক্তিমান, পেটৰ কাৰণে ভাল। পেটৰ কাৰণে ভাল আৰু
আচ্ছা আচ্ছা আৰু কি আছে আমাক এগিলা বস্তু কেন তাৰমানে আমাক চাপ্লাই নেদে না এইগিলা মাল ভাবে আমি পইচা নিদিম বুলি ভাবছি নেকি আপোনালোকে যে কোৱা নাছিলি হা আপোনালোকে যে কোৱা নাছিলি ইমান দিন নেকি কোৱা নাছিলি মানে বুজি পাব লাগে না আমাক ভাল বস্তু খো আমি ডেইলি বেয়া বস্তু খাই থাকো মাল 1 নম্বৰ মাল খুৱাবি আমাক এইগিলা সাৰ মাৰা নাই একো কৰা নাই এইটো একদম অৰিজিনেল মাল ঢেকীয়াশালী কি হয় ঢেকীয়াশালী বৰ্তমান এই সদায় দাইল ভাত নিৰামিষ কিমান খাবি জিকা ভোল বেঙেনা এইগিলা কিমান খাবি বিলাহী বেঙেনা এইগিলা খালি গেষ্ট্ৰিক হয় গেছ হয় এইগিলা ঢেকীয়াশালী বা ঢেকীয়াক মিঠা চিঙিলি তেতিয়া তাৰ যেতিয়া কণী ভাজি দিয়া পুৰা লাগে শক্তি হয় হয় হা কোনোবাই যদি সোধে তোক বোলো মোক এই শৰ্মানমণি লাগিব বৰমানি লাগিব ঢেকীয়া লাগব এইগিলা পাব না নাপায় কিয় নাপাব যিমান লাগে সিমান হা মানে মাৰা হাঁহিটো পথক হাঁহি মানে পুরো সিলিম ফিগারও হাঁহি হাঁহি আর কিবা বাগান আৰু বাগান দেখো ঢেকের বাগান বহুত চালো এতিয়া আমাক সামঘার বাগানটো কি হব কচুৰ বাগান খাম কচুৰ তাৰপিছত এতিয়া বৰ্তমান এই ঠাণ্ডা পৰিছে নহয় চাম গাঁৱতো এতিয়া কমছি ঠাণ্ডা কাৰণে বেছি নহয় এতিয়া যেতিয়া খৰাচিন হ'ব তেতিয়া বেছি এতিয়া লাভ হয় এতিয়া তাৰমানে চামঘাটো এতিয়া তাৰমানে মচি এতিয়া চামঘৰ খেতি নহয় আৰু এতিয়া বৰ্তমান সেনেকৈ নাই আৰু এতিয়া হৈছিল পানী বান্ধ মাৰি লৈ বহুত লজ গেল দে পানী লৈ গুচি গৈছে চাওক বন্ধু এওঁৰ তাৰমানে কি হৈছে এওঁৰ বহুত লজ হৈ চামঘাট এইগিলা বাগান এইটো কি হ'ল এইটো বনেৰে তিতা কেৰেলা বনেৰে তিতা কেৰেলা খাই এইটো খাই বনেৰে তিতা কেৰেলা চাওক এর ফলটো নাই নেকি ফলটো লাগছি খৰি যায় ফলটো চাচোন ক'ৰবাত ফলটো দেখাই দিওঁ আমি এইগিলা জালি হৈছে এইগিলা জালি দিছি জালি থৈছে এতিয়া কচুৰ বাগান খান চাওঁচোন কচুৰ বাগান এই আমি আমাক আপোনালোকক অলপমান জুম কৰি দেখাই দিওঁ আমি কচুৰ বাগানৰ ওচৰত যাই আছোঁ এতিয়া আৰু আগে এখন তাৰ মানে এই বাগানখন যেন দেখছি এই বাগানখন অনলি বুনেৰে তিতা কেৰেলা বাগান নাকি মাজে মাজে ঢেকীয়াও খিচি দিছি মাজে মাজে ঢেকীয়াও আছে এয়া বহুত ডাঙৰ বাগান হয় এইখন বলক এতিয়া আমি আকৌ কচুৰ বাগানটো চাই লওঁ এইখন বাগান চাওক কিমান ডাঙৰ ডাঙৰ কচু ৰুইছে ইয়াত এই চাওক এমৰে হয় বহুত এৰিয়া আছে বহুত এৰিয়া এইখন বাগান এমৰে বাগান এইখন আৰু বানপানীত বহুত তাৰমানে মৰি গৈছে আৰু বহুত এইবাৰ তাৰমানে লছ হৈ গৈছে বানপানীত বহুত লছ কৰি পেলাইছে এতিয়া সেইকাৰণে ইয়াত এই বনেৰা তিতা কেৰেলাটো ৰুই দিছে এতিয়া ফুল আৰু কেইদিন পিছত আৰু চাপ্লাই যাই থাকিব আৰু মানে মাল টেম্পুই মাল যাব এইটো কিহৰ গছ এইটো চামঘা কি কৰে এইটো দি বতাহ খায় ভাল লাগে বতাহটো খায় কিহেদি খায় এনাই শুকান মাছ হ'লে আৰু ভাল লাগে এনাই সুধা খালে ইমান বেছি ভাল লাগে দেচোন হয় নেকি চাওঁ বস্তুটো ভালকৈ দেখাই দিছোঁ উল্টাই দিচোন পাতটো খায় নেকি পাতটো নাখায় থাৰাডাল ন এই থাৰাডাল খায় থাৰাডাল কেনেকৈ কি কৰে সেইটো দেখাই দি বস্তুটো পাতটো ছিঙিলে পাতটো ছিঙিলে বস্তুটো আমি যে কলা কৈছোঁ বাকালটো চেলাই দিওঁ ওপৰত এই বাকালটো চেলাই দিলে বস্তুটো আমি বস্তু চেলাই যায় সেইটো আজি সৰু সৰু পিচ কৰিব লাগিব পিচ কৰিব লাগিব পিচ কৰি তাৰপিছত বস্তু টাৱাখন গৰম কৰিব লাগিব গৰম কৰিলে বস্তুটো পেলাই দিবা ঢেঁকী বস্তুটো ৰসটো টাৱাখন পুৰা যায় তাৰমানে এইটো অলপ ভাজিব লাগে আৰু ভাজিব নালাগে টাৱাত বহাই দিলোঁ টাৱাত অলপ গৰম কৰিব লাগে শুকুৱাব লাগে তাৰ এই বস্তুটো শুকালে তাৰপিছত আদা ৰহুন পিঁয়াজ জলকীয়া শুকান মাছ এনেকৈ দিবা যোনে যেনেকৈ যি পাৰে আৰু যেনেকৈ খাব পাৰে আৰু চাটনি কৰি খায় সেইটো চাটনি বুলি কয় আৰু কিছুমানে বতাহ খাম বুলিও কওঁ নেকি কিছুমানে বতাহ খাম বুলি কয় আমি চাটনি খাওঁ বুলি কওঁ আমি চাটনি খাওঁ বুলি কওঁ দিয়া বাৰু ঠিক আছে এতিয়া এটা কথা কৰোঁ জাগাকলৈকে এতিয়া অসমীয়াত কি বুলি কয় ভেকালী ছটা বৰষুণ দিলে তো থাকে নপৰে অসমৰ বজাৰতে কিমান ভাল বস্তু আছে তাৰে মাজত কি পাহিব ভাল লাগে জানা
পাহিৰ নহয় গোলাপে পালে মোৰ কলিজা তাৰ ভৰিৰ তলৰ খত হেই, চেপা মাৰি ধৰিলে হুৰ। দূৰণিৰ পৰা চাই হে। চাই চেপা মাৰি ধৰিলে তাৰমানে গাড়ীত ই তাৰমানে গান এটা মাৰিম বুলি ভাবি আছিল সেইকাৰণে মাৰিয়ে দিলে আমি কমাই নাপালোঁ আমাক কোৱাৰ চান্সটো নিদিলেই আৰম্ভ কৰিয়ে দিলে কেঁচা খাবা নোৱাৰি, নোৱাৰি কেঁচা খাবা নোৱাৰি একদম যাকে তাকে হিয়াৰ মৰম দিবা নোৱাৰি ঐ মই সাগৰ সাঁতুৰি মই পাৰ নাপালো কেনেকৈ যে তোমাৰ মৰম পাহৰি বাহ থাকো বাহ বাহ কেনেকৈ যে তোমাৰ মৰম পাহৰি থাকো ঐ মই সাগৰ সাঁতুৰি মই পাৰ নাপালো কেনেকৈ যে জুৰু লগো হ'ব হ'ব এ ভাই হ'ব আজি আজি আৰু এইখিনি থাকোঁ নেকি আজি আজি আহি থাকো আকৌ বেলেগ দিনা লগ পাম বেলেগ দিনে না আমাৰ লগ পাই ভাল লাগিছে তোৰ পিছে লগ পাই ভাল লাগছে নে না আমাৰ ভাল লাগছে ভাল লাগছে হা ভাল লাগছে ভাল লাগছি ভাল লাগছে অঁ তে গাইজ আজি এইখিনিয়ে আছিল আমি তাৰমানে এওঁৰ বাগানগিলাখান দেখালোঁ কিমান কি কষ্ট কৰে এওঁ অকলে এইগিলা চব মেইনটেইন কৰে নে কি আকৌ অকলে নকৰা বাৰু অকলে কৰ অকলে অঁ, চাফা এওঁ অকলে কৰে চব এইগিলা চাফাও কৰে চাফা কৰিব লাগে একো নাই ঢেকেত আৰু কি চাফা কৰিব সেই গোবৰ চোবাৰ তাতে সাৰ হৈ যায় নেকি সেয়ে আৰু বাকী ভিডিঅ'টো চাই কেনাই পালে আপোনালোকে নিশ্চয় যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব আৰু কোনোবাই অলপ শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰিলে তাৰমানে ভাল নালাগে না আমাৰ শ্বেয়াৰ কৰিলেহে বেলেগে পাব বেলেগকো চাবকো ভিডিঅ' দিব তো আজিলৈ এইখিনি আছিল বাই বাই हरिया बारी कोई बिना छोरा बिना सीता तुझे कब प्यार किया रे हरिया बारी ফাললে कोई আজি ফাললে बिना छोरा बिना सीता तुझे कब प्यार किया रे जी ফেলিছে সেই ফেলটো মাফ কৰি দিবা আৰু যি বাগান দেখিছা সেই বাগান যেন শেয়ার করে দিবা আর সাবস্ক্রাইব করে দিবা লাভ দাম গো